আপোনালোকে ক'ব 10টা বজাত কোনে কোনে আহিছে 9টা বজাত কোনে কোনে আহিছে 8টা বজাত কোনে কোনে আহিছে ৰাতিপুৱা 7টা বজাত কোনে কোনে আহিছে 6টাত আহাও মানুহ আছে নেকি আছে 5টাত আহাও আছে নেকি হে ভগৱান এতিয়া মই ভাল কৰি খুদিম এজন এজনকৈ হাত উঠাব 5টা বজাত কোনে কোনে আহিছে আচ্ছা 6টা বজাত এইফালে 6টাত 7টা বজাত বাপৰে 7টাত পুৰা এইফালে 8টা বজাত এইখিনি 8টাত 9টাত কোনো নাই 10টা বজাত কোনো নাই 11টা বজাত তে ৰাতিপুৱা ঘৰত আপোনালোকে চাহ খাইছে না নাই আজি কোনে চাহ খোৱা নাই আৰু ঘৰৰ মানুহজনে চাহ খাব পাইছে না নাই আজি শুই আছে আৰু আপোনালোক গুচি আহিলে হে ভগৱান আচ্ছা এতিয়া একদম সকলোৱে মনৰ পৰা এটা সঁচা কথা ক'ব কালি ৰাতি কোনে কোনে শুৱা নাই টোপনি কাৰ কাৰ অহা নাছিলে কালি কাৰোৱে টোপনি অহা নাই মোক ড্ৰাইভাৰ বিলাকে কৈছে যে কালিৰ পৰা মহিলাসকলে 5-6 বাৰ ফোন কৰিয়ে আছে গাড়ী যাতে টাইমত আহে তো ৰাতিপুৱা চাহ খোৱা নাই ঘৰৰ মানুহজনেও চাহ খাব পৰা নাই আমি ইয়াতে মিটিঙত আহিয়ে গলো হয় না নহয় সঁচাই কৈছে না আপোনালোকে 7টাতে আহাটো হে ভগৱান সকলোকে কাৰ্ডম নমস্কাৰ আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আমাৰ সাংসদ অমৰ সিং টিছু ডাঙৰীয়া বিধায়ক বিদ্যা সিং ইংলেং ডাঙৰীয়া দৰ সিং ৰংহাং ডাঙৰীয়া ৰাজু টিছু ডাঙৰীয়া অভিজিত ক্ৰো ডাঙৰীয়া হৰ সিং বে ডাঙৰীয়া আৰু আমাৰ জিলা উপায়ুক্তকে আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট কাউন্সিলৰ MSC সকল EM সকল উপস্থিত ৰাইজ আইমাতৃক সকল আৰু সুধীবৃন্দ মই কাৰ্বি আলঙত বহুতবাৰ আহিছো কিন্তু আজি এই মিটিঙত পুৰুষ মানুহ নাই সব মহিলাই মহিলা হয়নে আৰু ইমান মহিলাক একেলগে দৰ্শন কৰাৰ মোৰ সৌভাগ্য হৈছে মই সকলোকে নমস্কাৰ দিছো মাতৃজাতিক দৰ্শন কৰা আৰু ভগৱান আইমাতৃক দৰ্শন কৰা একেই কথা গতিকে আপোনালোকক দৰ্শন কৰি মোৰে মনটো আজি পবিত্ৰ হৈ গ'ল মই আপোনালোক সকলোকে ধন্যবাদ প্ৰণাম আৰু নমস্কাৰ জনাইছো আমাৰ মহিলা উদ্যমিতা অভিযান কাৰ্বি আলঙৰ ৰাইজে কিমান গম পাইছে নাজানো এই আঁচনিখনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলক একত্ৰিত কৰিছে মই অলপ আগতে তেজপুৰত আছিলো মোৰ ৰাজনীতি কৰা 25 বছৰ হ'ল মই প্ৰথম MLA কেতিয়া হৈছিলো 2001 চনত প্ৰথম মন্ত্ৰী কেতিয়া হৈছিলো 2002 চনত আৰু আজিলৈকে অসমত মই নাই বুলিও 25-30 হাজাৰখন মিটিং কৰিছো কিন্তু কোনো মিটিঙৰ টাইম হৈছে 12টা বজা মহিলাসকল আহি গৈছে 6টা-7টা বজা আজিলৈকে মই কেতিয়াও দেখা নাছিলো এইটো প্ৰথম হৈছে
কিয় হৈছে কাৰণ আগতে কোনো চৰকাৰে কেতিয়াও মহিলাসকলৰ কাৰণে ইমান ডাঙৰ আঁচনি লোৱা নাছিল 100টা আঁচনি হ'ল বোলে 30% ওমেন ৰিজাৰ্ভেশ্যন কিন্তু আজি আমি যিখন আঁচনি লৈছো ইয়াতে 100% ওমেন ৰিজাৰ্ভেশ্যন 100% অকল মহিলাৰ কাৰণে ইয়াতে পুৰুষৰ কোনো ভাগ নাই আজি আমি হাওড়াঘাট সমষ্টিত 33,811 গৰাকী মহিলাক 10,000 কৈ টকা দিম 10,000 কৈ যোগ কৰিলে কিমান হ'ব 33,000 মহিলাক 33 কোটি টকা ইয়াৰে 1 টকাও পুৰুষৰ একাউণ্টত নাযায় 100% মহিলাৰ একাউণ্টত জমা হ'ব আমাৰ অসমত আগতে মহিলাৰ একাউণ্টত ইমান টকা কেতিয়াও জমা হোৱা নাছিল এই আঁচনিটোত কাৰ্বি আংলঙৰ 5টা সমষ্টি আৰু অসমৰ 126টা সমষ্টি 32 লাখ মহিলা এগৰাকী দুগৰাকী নহয় 32 লাখ মহিলাই এই আঁচনিৰ ধন লাভ কৰিব ইমান উৎসাহ মহিলাসকলৰ মাজত ৰাতি নুশুৱে আগদিনা 2 দিন আগৰ পৰাই খবৰ লৈ থাকে ইজনে সিজনে মোবাইলত কথা পাতি থাকে মিটিঙৰ দিনা ৰাতিপুৱা আহি যায় ঘৰত গিৰিয়ে খুৱে থাকে মহিলা মিটিঙত আহি গ'ল এই উৎসাহ কিয় হৈছে কাৰণ প্ৰথমবাৰৰ বাবে চৰকাৰে মহিলাসকলক এনেকে সন্মান দিছে টকাৰ কাৰণে নহয় কাৰোবাৰ ঘৰত হয়তো ইয়াতকৈ বেছি টকাও আছে কিন্তু চৰকাৰে মহিলাসকলক সন্মান দিছে এই কথাটো আজি অসমৰ মহিলা সমাজৰ মাজত এটা উৎসাহৰ সৃষ্টি কৰিছে আৰু বৰাক ভেলীয়ে হওক কাৰ্বি আংলঙে হওক তেজপুৰে হওক ধুবুৰীয়ে হওক ডিব্ৰুগড়ে হওক সকলোতে মহিলা সমাজৰ মাজত উৎসাহ হৈছে মোৰ যিটো টাৰ্গেট আজি আপোনালোক আহিছে আজি 10,000 টকাৰ চেক পাব ঘৰত গ'ল কাম শেষ হ'ল নহয় কাম শেষ হোৱা নাই আজিৰ পৰা কাম আৰম্ভ হ'ল তাৰ মানে আজি আমি প্ৰথম ইনষ্টলমেন্ট প্ৰথম কিস্তিৰ ধন আপোনালোকক দিম কিন্তু আগলৈও আপোনালোকক আমি দিয়ে থাকিম প্ৰথম মানে শেষ নহয় প্ৰথম মানে আৰম্ভণি আমি আপোনালোকক আকৌ ভৱিষ্যতেও আমি আপোনালোকক এনেকে মাতি থাকিম এনেকে আমি আপোনালোকক দি থাকিম লাগিব না নাই আৰু কাক আৰু নালাগে হাত দাঙকচোন নালাগে কোন কোন আছে হাত দাঙক আচ্ছা লাগা কাক আছে হাত দাঙক সবকে লাগিব তেতিয়াহ'লে মোৰ কথা আপোনালোকে ভাল কৰি শুনিব আৰু যদি বুজি নাই পোৱা মোক সুধিব প্ৰথম আজি আমি 10,000 টকাটো ললো 10,000 টকাটো লোৱাৰ লগে লগে মনত ইচ্ছা হ'ব এটা মোবাইল কিনো মনত ইচ্ছা হ'ব কাপোৰ কিনো মনত ইচ্ছা হ'ব যে পিকনিকলৈকে যাওঁ কাৰণ এতিয়া পিকনিকৰ বটা চলি আছে কিন্তু এই 10,000 টকাটো দি আপোনালোকে মোবাইলো নিকিনিব পিকনিকো নাযাব কাপোৰো নিকিনিব এই 10,000 টকাটো লৈ আমি কি কৰিম
এক নম্বৰ, আমাৰ এটা সেলফ হেল্প গ্ৰুপ আছে। গ্ৰুপৰ একাউণ্টত আমি 10,000 টকাটো জমা দিলো, 1 লাখ হ'ল। কোনোবাই কাম কৰিব খোজে তাক 25,000 টকা আপোনালোকে লোন দিয়ক। গ্ৰুপটো চলিব, মহিলাসকলৰো ব্যৱসায় চলিব। কোনোবাই ক'ব যে নহয় আমি গ্ৰুপত নিদিও, আমি নিজে কৰিম। ঠিক আছে, আমি কি কৰিম? এই 10,000 টকাটো লৈ ছাগলী কিনিলো, মৌ-মাখিৰ বিজনেছ কৰিলো, ফিচাৰীত মাছ দিলো, চিলাই মেচিন কিনিলো, ধুনীয়া ধুনীয়া তাঁতশালত আমি কাপোৰ বনালো। আমি নিজে 10,000 টকাটো খৰচ কৰিলো। বোলে মই নিজে নোৱাৰো, ভয় লাগে, কিন্তু মোৰ হাজবেণ্ডৰ দোকান আছে, মোৰ হাজবেণ্ডৰ ফিচাৰী আছে, মোৰ হাজবেণ্ডৰ খেতি আছে, মোৰ হাজবেণ্ডৰ পাইকাৰী বিজনেছ আছে, মোৰ হাজবেণ্ডৰ ফিচাৰী আছে, গাই গৰু আছে, গাহৰি আছে, ছাগলী আছে। হাজবেণ্ডৰ বিজনেছত এই 10,000 টকাটো লগাই দিয়ক। কি কি কলো? 3টা কলো। গ্ৰুপত দিয়ক, গ্ৰুপত নিদিলে নিজে খৰচ কৰক, নিজে খৰচ কৰিব নোৱাৰিলে হাজবেণ্ডৰ লগত মিলি এই টকাটো আপোনালোকে ভাল কামত খৰচ কৰক। 6 মাহ পিছত আমাৰ কাউন্সিলৰ ইলেকশ্যনৰ আগে আগে আমি আপোনালোকৰ আকৌ ঘৰত আহিম। ঘৰত আহি আমি সুধিম, বাইদেউ টকাটো পাইছিলে নে? বোলে টকাটো পালো। ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিলে, নতুন মোবাইল কিনি ললো। বোলে কাপোৰ কিনিলো। ঠিক আছে। তাৰপিছত বেলেগ এগৰাকী বাইদেউৰ ঘৰত গলো, বাইদেউ পইচাটো কি কৰিলে? বোলে আমি গ্ৰুপত দিলো, ধুনীয়াকৈ বিজনেছ চলি আছে। টকাটো ক'ত দিলে? বোলে মই চিলাই মেচিন কিনিলো, মই সৰু দোকান এখন দিলো। ঠিক আছে। টকাটো ক'ত খৰচ কৰিলে? বোলে মই নোৱাৰো কাৰণে হাজবেণ্ডৰ দোকানত পইচাটো লগাই দিলো। বঢ়িয়া। আমি আপোনালোকক আকৌ মাতিম। সেকেন্ড টাইম আমি আপোনালোকক কিমান দিম? 25,000 টকাকৈ আমি আপোনালোকক সেকেন্ড টাইম দিম। কিমানকৈ দিম? অলপ ডাঙৰ কৰি কওক, কিমানকৈ দিম? এতিয়া কাবাক কাবাকটো 25,000 নালাগে, কাক কাক নালাগে হাত দাঙকচোন। কাক কাক 25,000 নালাগে? আচ্ছা, এইবাৰ কওক কাক কাক 25,000 লাগিব? বঢ়িয়া, বহুত খৰচ হৈ গ'ল মোৰ এতিয়া। 10,000 দিওঁতে গ'ল 33 কোটি, 25,000 দিওঁতে যাব 80 কোটি। কিন্তু দিব লাগিব। মোৰ ওপৰত বিশ্বাস আছে নে নাই? মই দিম বুলি ক'লে দিম বুলি আছে। 25,000 লোৱাৰ পিছত এই কোনোবা এগৰাকী মহিলাৰ হেৰি হৈছে, অলপ চাই দিব। হা, চাই দিব, আমাৰ মানুহে চাই দিব, একদম চিন্তা নকৰিব। 25,000 লোৱাৰ পিছত আমাৰ মহিলাসকলৰ ঘৰত আমি আকৌ আহিম যে বাইদেউ 10,000 পালে, 25,000 পালে, আপোনালোকে 25,000 টকাটো কেনেকে খৰচ কৰিলে? বোলে 10,000 টকা পাওঁতে আমাৰ ব্যৱসায় আৰম্ভ কৰিছিলো। হলে ঠিক হৈছে? হৈছে? সব ঠিক হৈছে? ঠিক আছে, হ'ব, আপোনালোকে চিন্তা নকৰিব, ডক্টৰ আছে, ধুনীয়াকৈ হৈ যাব। বঢ়িয়া।
25,000 টকা পোৱাৰ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম। এইবাৰ আমি কম যে বাইদেউ 10,000 পালে, 25,000 পালে, 35,000 হ'ল, ব্যৱসায়টো ভাল হৈছে নে নাই? বোলে আমাৰ ব্যৱসায়টো এতিয়া আগতকৈ ভাল হৈছে। তেতিয়া আমি আপোনালোকক কি কৰিম? তৃতীয় বছৰ আমি আপোনালোকক আকৌ ইয়াতে মাতিম আৰু তৃতীয় বছৰ আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। 10,000 গৈ 25,000 হ'ব আৰু 25,000 গৈ 50,000লৈকে আগবাঢ়িব। এইটো হ'ল আমাৰ মহিলা উদ্যমিতা আঁচনিৰ ৰূপৰেখা। অৰ্থাৎ মহিলাসকলক আমি এবাৰ নামাতো, দুবাৰ মাতিম, তিনিবাৰ মাতিম। প্ৰথমতে 10,000 দিম, দ্বিতীয়বাৰ 25,000 দিম আৰু তৃতীয়বাৰ আমি 50,000 দিম। এতিয়া মোক আপোনালোকে কওক যে 10ৰ পৰা 25 আৰু 25ৰ পৰা 50 কোনে কোনে যাব পাৰিব? কোনে কোনে যাব পাৰিব? হাত দাঙক এবাৰ। বাপৰে, সকলো যাব পাৰিব। এতিয়া আমাৰ অসমত 32 লাখ মহিলা আছে। এই মহিলাসকলৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে। আপোনালোকেও 10,000, 25,000, 50,000 টকা পোৱাৰ পিছত আপোনালোকেও লাখপতি বাইদেউ হ'ব লাগিব। আজি মই ৰাতিপুৱা আহোঁতে হাওৰাঘাট বিধানসভা সমষ্টিত মই খবৰ লৈছিলোঁ যে আমাৰ ইয়াতে লাখপতি বাইদেউ আছে নে নাই। মই খবৰ পালোঁ আমাৰ হাওৰাঘাটত 2,162 গৰাকী লাখপতি বাইদেউ আছে। মই কেইগৰাকীমানৰ নাম কৈছোঁ। ফংলকপেট গাঁৱৰ ৰশ্মি ইংহিপি বছৰত 4,23,000 টকা উপাৰ্জন কৰে। দৌজোখা গাঁৱৰ পিলি কোঁৱৰ 4 লাখ টকা উপাৰ্জন কৰে। ডেনগাঁৱৰ সাবিত্ৰী ৰংপিপি, গোদাবৰী গাঁৱৰ মাইনাও নাৰ্জাৰী, বৰবিল গাঁৱৰ ৰীতামণি হাজৰিকা, পদুমপুখুৰী গাঁৱৰ শৰ্মিলতা বসুমতাৰী, ৰংকুট ব্লক গাঁৱৰ লিপিকা বিশ্বাস, ফুলনি গাঁৱৰ অম্বিকা ৰংপিপি, উত্তৰ ফংলকপেট গাঁৱৰ উৰ্মিলা ৰংফাৰপি, জলজুৰি এনচি গাঁৱৰ ঋতুমণি টেৰাংপি, বৰবিল এনচি গাঁৱৰ মানাই বেপী, তুৰদুং এনচি গাঁৱৰ এবি চাংমা, বালিজান এনচি গাঁৱৰ আৰতী টেৰম্পি, ৰংফুট গাঁৱৰ সাধনা ৰাণী নাথ, উত্তৰ বৰবিল গাঁৱৰ স্বপ্না ৰাণী কৰ্মকাৰ, পাৰখোৱা নিয়তিবালা দাস, প্ৰকৃতাৰী যমুনা খাখলাৰী, প্ৰকৃতাৰী গাঁৱৰ ৰমণী মুছাহৰী, উত্তৰ ফংলকপেট গাঁৱৰ ৰেণুকা ইংটিপি আৰু সেই গাঁৱৰে যোগিতা ৰংহাংপি। এওঁলোকে কিমান উপাৰ্জন কৰে? বছৰি 4 লাখ টকাৰ পৰা 2 লাখ টকা। তাৰমানে হাওৰাঘাটত যদি 2,000 মহিলা লাখপতি হ'ব পাৰিছে, চৰকাৰৰ পৰা 10,000, 25,000, 50,000 পালে আপোনালোকো লাখপতি হ'ব পাৰিব নে নোৱাৰিব? লাহেকৈ কৈছে নোৱাৰিব নেকি? ইমান লাহেকৈ কৈছে, পাৰিব নে নোৱাৰিব? মইতো ভাবো পাৰিব, কিন্তু লাহে লাহে কওঁতে ভাবিছো ৰাতিপুৱা চাহ খোৱা নাই কাৰণে বলটো কমি গৈছে নেকি। পাৰিব নে নোৱাৰিব? পাৰিব। এতিয়া আপোনালোকে মোক ক'ব যে মামা বিহুৰ আগতে 10,000 দিলে খৰচো কৰিব নোৱাৰিম, কামত লগাব লাগিব। এটা বিহু কেনেকে খাম?
নতুন বছৰ আহিলে পিকনিক কেনেকৈ যাম এতিয়া আপোনালোকে মোক কওক আপোনালোকৰ কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙকচোন জোৰেকৈ হাত দাঙক হাত দাঙিলে কাটা নাযায় হাত দাঙক আচ্ছা কোনে কোনে অৰুণোদয় ঘৰত এটাও পোৱা নাই ঘৰত যাৰ এটাও অৰুণোদয় নাই হাত দাঙক পোৱা নাই ঠিক আছে এতিয়া জুনে জুনে অৰুণোদয় পোৱা নাই হাওৰাঘাট সমষ্টিত নতুনকৈ মই ২৫০০ অৰুণোদয় দি দিম হ'ব সকলোৱে অৰুণোদয় পাব লাগিব আৰু আজি মই তুলিৰাম ৰংহাঙৰ হাতত নতুনকৈ হাওৰাঘাট সমষ্টিৰ কাৰণে ২৫০০ অৰুণোদয় দি থৈ যাম নাই পোৱা বুলি হাত উঠোৱা মহিলাসকলক দিব লাগিব হ'ব লাগিব নে নালাগিব আচ্ছা অৰুণোদয় পালে অহা ২০ ফেব্ৰুৱাৰী তাৰিখে কি পাম আমি কি পাম আপোনালোকে খবৰটো পাই গ'ল অলৰেডি কোনে কোনে খবৰ পালে ২০ ফেব্ৰুৱাৰীত কিবা এটা পাব বুলি হে ভগৱান কেনেকৈ খবৰ পালে ইমান সোনকালে সঁচাকৈ খবৰ পাইছে নে এনে হাত দাঙিছে কিমান টকা পাব ২০ তাৰিখে মামাই কি জানি এনে কৈছে নিদিয়ে মামাই কলে দিব নে নিদিব মামাক কোনে কোনে বিশ্বাস কৰে পাক্কা বিশ্বাস কৰে মামাক ভোট দিব নে নিদিব ইলেকশ্যনত বিজেপিক ভোট দিব নে নিদিব ইলেকশ্যনত পাক্কা দিব ঠিক আছে মামাই যেহেতু কৈছে ২০ তাৰিখে ৮০০০ টকা পাবই ৰাতিপুৱা ২০ তাৰিখে পুটুং কৰি বেংক একাউণ্টত ৮০০০ সোমাই যাব হ'ব লাগিব নে নালাগিব পাক্কা লাগিব ঠিক আছে এতিয়া আপোনালোকে চাওক মামাই লাখপতি বাইদেউ দিলে অৰুণোদয় দিলে মোদী ডাঙৰীয়াই আমাক চাউল দিলে এতিয়া আমি কি কৰি আছো ১০০ টকাত ১ কেজি দালি ১ কেজি চেনি ১ কেজি নিমখ পাইছে নে নাই আপোনালোকে একদম মনৰ পৰা কওক চেনিৰ কোৱালিটিটো ভাল নে বেয়া আপোনালোকে টেষ্ট কৰি চাইছে ভাল নে বেয়া দালিৰ কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া যদি ১০০ টকাও গভৰ্ণমেণ্টে নলয় পুৰা বিনা পইচা দি দিয়ে কেনেকুৱা লাগিব ভাল লাগিব কাৰ কাৰ বেয়া লাগিব হাত দাঙকচোন আৰু কাৰ কাৰ ভাল লাগিব হাত দাঙক বাপৰে এই যে দালি চেনি নিমখ লগত আৰু কোনটো বস্তু বাকি আছে আৰু যদি কিবা কাৰণত ইয়াৰ লগত মিঠাতেল 1 লিটাৰ লাগি যায় কেনেকুৱা হ'ব ভাল হ'ব এইবাৰ আপোনালোকে বিজেপিক ইলেকশ্যনত জিকাই দিয়ক দালি চেনি নিমখ তেল মিঠাতেল সব ফ্ৰী হ'ব এতিয়া অৰুণোদয় হল উদ্যমিতা হল ৮০০০ হল বিনামূলীয়া চাউল হল ১০০ টকাত দালি নিমখ চেনি হল এইবাৰ বিজেপিক ইলেকশ্যনত জিকাই দিয়ক ১০০ টকাটো দিব নালাগে তাপাক কৰি বিনা পইচাত বস্তু আহি পাই যাব হ'ব এই কংগ্ৰেছ চৰকাৰে আমাক আগত কি দিছিলে লুঙি আৰু ধুতি বিজেপিয়ে কি দিছে অৰুণোদয় লাখপতি দি আৰু লৰা ছোৱালীক পঢ়াৰ কাৰণে নিযুত মইনা আঁচনি লৰাবিলাকে মোক কৈ থাকে মামা ছোৱালীক দিলে বাবু বিলাকক একো নকৰে এতিয়া ১ ফেব্ৰুৱাৰীৰ পৰা বাবু বিলাকৰো পঢ়াৰ খৰচ আমি লৈ ল'ম ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব এই যে আপোনালোকৰ কাৰণে এই কামবিলাক যে আমি কৰি আছো তাৰ কাৰণে বহুত মানুহে আমাক বেয়াও পায় কেনেকৈ কাৰ্বি আলঙত ইমান ৰাস্তা হৈ গ'ল
কেনেকে কাৰ্বি আলঙত ইমান দলং হৈ গ'ল, কেনেকে কাৰ্বি আলঙত মেডিকেল হৈ গ'ল, কেনেকে কাৰ্বি আলংখন শান্তি হৈ গ'ল, সকলো মানুহে আনন্দত আছে, তাৰ কাৰণে আমাক বেয়াও পায়। কিন্তু মোক বেয়া পোৱা মানুহবিলাকক মই এটাই কথা ক'ম, মোক যিমানে গালি পাৰিবি সিমানে 1 কেজি চেনি বেছিকৈ দি দিম। মোক যিমানে গালি পাৰিবি 1 লিটাৰ তেল মই বেছিকৈ দি দিম। মোক যিমানে গালি পাৰিবি অৰুণোদয় টকা ইমানে বাঢ়াই গৈ থাকিম। সেইকাৰণে তেওঁলোকে বুজি পাইছে যে মামাক গালি পাৰিলে আমাৰ বিপদহে হয়। 117 টকা দাম আছিল, 100 টকালৈকে কমাই দিলে মামাই। এতিয়া আপোনালোকে এনেকৈ আমাক ছাপোৰ্ট কৰি গৈ থাকক, আমি আপোনালোকক আগুৱাই লৈ লৈ গৈ থাকিম, যাতে আমাৰ অসমখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰোঁ। আজি আমাৰ হাওৰাঘাট সমষ্টিত 32,090 গৰাকী মহিলাই অৰুণোদয় পাইছে। আজি মই 2,500 অৰুণোদয় ইয়াতে যোগ কৰি দিলোঁ। যিসকলে পোৱা নাই মই আমাৰ MSC সকলক অনুৰোধ কৰিম, বাছি 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 দুখীয়া মানুহ যোনে পোৱা নাই তেওঁলোকক যাতে এইবাৰ দি দিয়াৰ ব্যৱস্থা কৰে, ক'তো যাতে কোনো গণ্ডগোল নকৰে, ধুনীয়াকৈ যাতে দি দিয়ে। আমাৰ ইয়াতে নিযুত মইনাত 1,222 গৰাকী ছাত্ৰী আজি উপকৃত হৈছে। সকলোতকৈ ডাঙৰ কাম, মই যেতিয়া ইয়াতে কাউন্সিলৰ ইলেকশ্যনত আহিছিলোঁ তেতিয়া মই কৈছিলোঁ যে ডকমকাৰ মানুহ যেতিয়া কোঠৰীত যাব লাগে, হয় বোকাজানেদি যাব লাগে নহ'লে হোজাই হৈ যাব লাগে। আজি ডকমকাৰ পৰা কোঠৰীলৈকে 40 কিলোমিটাৰৰ ৰাস্তা বনি আছে, আপোনালোকে যাতে ডাইৰেক্টলি কাজিৰঙা কোঠৰী গৈ পাব পাৰে। ৰাজু টিছুৰ ইলেকশ্যনত আহোঁতে 87 ক্ৰ'ৰ। আজি এই যে ডকমকা টাউনৰ মানুহ কোঠৰীত যাব পাৰিব, কাৰ্বি আলঙৰ মাজেদি, নগাঁও দি যাব নালাগে, গোলাঘাট দিও যাব নালাগে। এই কামবিলাক আগত কোনে কৰিছিল? এতিয়া ডিফু টাউনত ফ্লাইঅভাৰ হ'ল, আমি ইয়াতে সৈনিক স্কুল কৰিম যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে মিলিটাৰীত জইন কৰিব পাৰে। কাৰ্বি আলঙত মই লাগি আছো CRPৰো এটা ৰিক্ৰুটমেণ্ট চেণ্টাৰ খুলিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী যাতে CRP চাকৰিত ইয়াৰ পৰা সোমাব পাৰে। আজি এই গোটেই কামবিলাক কোনে কৰিছে? নৰেন্দ্ৰ মোদী, তুলিৰাম ৰংহাং আৰু বিজেপিৰ চৰকাৰখনে কৰিছে। আজি আপোনালোকক কোনে ইমান মৰমত মাতি আনিছে? তুলিৰাম ৰংহাঙে মাতি আনিছে, বেলেগ আগতে কোনেও কৰা নাছিল। আগৰ কোনো CMে মানুহক ইমান মৰম কৰা নাছিল যেনেকে আজি আপোনালোকক তুলিৰাম ৰংহাঙে ইয়াত মাতি আনিছে। এটা হাত চাপৰি মাৰি দিয়ক তুলিৰাম ৰংহাঙৰ, ধুনীয়াকৈ ডাঙৰ কৰি মাৰি দিয়ক এটা হাত চাপৰি। আজি কাৰ্বি আলঙৰ পৰিৱৰ্তনে বহুত মানুহৰ মনত হিংসাও কৰে যে ইমান ডেভেলপমেণ্ট হ'ব পাৰেনে? আজি আমি সকলোৱে লগ লাগি কাৰ্বি আলঙৰ দুখীয়া, দৰিদ্ৰ, পিছপৰা মানুহৰ উপৰিও কাৰ্বি আলঙৰ আজি ভাবিব নোৱাৰা উন্নতি আমি আগুৱাই লৈ গৈছোঁ। আৰু আমি আপোনালোকক কাম কৰিম, 10,000, 25,000, 50,000 আপোনালোকক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম। মই বহুত দীঘলীয়াকৈ নকওঁ, কাৰণ আপোনালোক ঘূৰি যাব লাগিব, বহুতৰ ঘৰ পাহাৰত, যাওঁতেও সময় লাগিব। গোটৰ সভানেত্ৰী ইয়াতে কোন কোন আছে হাত দাঙকচোন, হাত দাঙি দিয়ক সকলোৱে। গোটৰ সভানেত্ৰীসকলে ধুনীয়াকৈ, গোটৰ সভানেত্ৰীসকলে হাতখন দাঙি অলপ দেৰি ৰাখি থওক, মই যাতে চাব পাৰোঁ। ঠিক আছে। এতিয়া ইয়াতে 32,000 মানুহ আছে, মহিলা আই মাতৃ। এজন এজন কৰি যদি কাউণ্টাৰত যায় ৰাতি 8টা বাজি যাব। সেইকাৰণে আমি কি কৰিম, ভিঅ বাইদেউসকলক আমি চেকখন দিম। ভিঅ বাইদেউসকল 1, 2, 3 কাউণ্টাৰত যাব, গোটৰ সভানেত্ৰীসকল
কাউণ্টাৰত উঠি যাব গোটৰ সভানেত্ৰীসকলে চেক কেইখন ল'ব 10খন 12খন চেক ল'ব আৰু আপোনালোক ইয়াত বহি থাকিব আপোনালোকক বিলাই দিব হ'ব বুজি পালে আমি দিম ভিঅই দিব গোটৰ সভানেত্ৰীক গোটৰ সভানেত্ৰীয়ে আপোনালোকক দিব কিন্তু চেকখন লৈহে ঘৰত যাব কাৰণ আজিতো হাজবেণ্ডে চাহ খাব পোৱা নাই যদি চেকখন লৈ নাযায় ঘৰত বহুত জোকাব আজি সেইকাৰণে আপোনালোকে ইয়াৰ পৰা চেকখন লৈ যাব আকৌ আপোনালোকক লগ পাম 20 তাৰিখে যেতিয়া আমি অৰুণোদয় 8,000 টকা দিম তেতিয়া আমি আপোনালোকক আকৌ লগ পাম আকৌ কথা পাতিম আপোনালোকক আমি আগবঢ়াই লৈ যাম সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী তুলিৰাম ৰঞ্জন বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম Thank you so much, Honorable Chief Minister, sir. ধন্যবাদ থাকিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ